গাইজ গুড ইভিনিং নমস্কাৰ সকলোকে মই জ্যোতিকা অসমীয়া ছোৱালী জ্যোতিকাৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই বাৰু, বহুত বেছিয়ে ভাল। আজি ইভিনিঙৰ পৰা মই ব্লগটো আৰম্ভ কৰি দিছোঁ আৰু এতিয়া যাওঁ চেণ্টিগেট, মানে বজাৰ কেইটামান আছে সেটাকে কৰি মেলি আহোঁগৈ। আৰু কাইলৈ আমি এফালে গৈ আছোঁ, মিনি কৈ দিয়া, আমি কাইলৈ এফালে গৈ আছোঁ, একদম ফ্লাইটত যাম, ক'বলৈ যাম। চ' মই এতিয়াই কৈ নিদিওঁ, মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব, তেতিয়া গম পাই গৈ থাকিব। এতিয়া তাৰে মানে বজাৰ কেইটামান কৰোঁগৈ, যিটো কাইলৈ এফালে যাম। চ' প্ৰগ্ৰেম মানে বহুত দিনীয়া, চ' সেইকাৰণে আমি বজাৰ কেইটামান কৰোঁগৈ। কিছুমানটো বস্তু লাগে যোৱাৰ আগত, তেনেকুৱা কিছুমান বস্তু থাকে, সেই তাকে লৈ মেলি আহোঁগৈ। তাকে ওলাইছোঁ আৰু সেয়া লৈ মেলি আহোঁগৈ। আমাৰ বজাৰ একোৱেই হোৱা নাই, সেয়া বাহে ইটো সিটো কিনিলে, কিবা কিবি ইয়াতে ভৰাই দিছে, আৰু মিনিয়ে খালি কিবা এটা কিনিছে। মোৰতো একো এটা বজাৰ হোৱা নাই, আৰু বায়ে থ্ৰেডিং কৰি আহিছে। আৰু এতিয়া যাওঁ সেই দোকানত, কিবা কিনো মানে মনত একোৱেই নাই, যিটোকে দেখোঁ মানে চাই লৈ কিনিম। আৰু বজাৰ কৰি মেলি আহি ঘৰ পালোহি, তাত দেখুওৱা নহ'লেই, মানে এবাৰ ইটো বস্তু পাহৰোঁ, আকৌ উল্টি যাওঁ, সিটো পাহৰোঁ, বস্তু তেনেকুৱা বিশেষ নাই, তেওঁ মানে পাহৰি যাওঁ। সেই লৈ কৈ আহিলোঁগৈ। আৰু পূৰা মায়ে লাগি আছে পেকিঙত, মই লগা নাই দেই, মায়েহে লাগি আছে পূৰা। এইফালে এইবোৰ একদম ভৰাই দিছোঁ বস্তুবোৰ, মই দেখাই দিম বাৰু। মায়ে পূৰা পইচা দি আছে, ইটো সিটোত দিছোঁ, সিটোত দিছে, এইবোৰ চব বুজাই কৰি দিছে। আৰু সেয়া আৰু হৈছে পেকিং চেকিংবিলাক হৈ গ'ল। আৰু এতিয়া 9টাই বাজিলে, আহি পেলাই আকৌ আলহী আহিলে, কথা চথা পাতোঁতে দেৰি হ'ল। কাপোৰ কানি এইফালে চব কাপোৰ আছে ইয়াতে। আৰু এইফালে জোতাযোৰ লৈছোঁ, যাওঁতে জোতা পিন্ধি নাযাওঁ, প্ৰব্লেম হয়তো, চ' জোতা নিপিন্ধোঁ, ট্ৰেইনত আকৌ চেঞ্জে কৰি লওঁ। আৰু এইফালে আৰু ভিক্স চিক্স এনেকৈ লৈ লৈছোঁ, ফেচ ৱাছ চাবোন এনেকৈ লৈ লৈছোঁ, আৰু বিশেষকৈ টেবলেট মেইন নহয় জানো, সেইবোৰ টেবলেট লৈ লৈছোঁ কিবা কিবি, সেয়া। আৰু ইয়াতে পইচা মায়ে মৰ্টন লৈ লৈছোঁ, ভিক্স মৰ্টনহে লৈছোঁ, মানে মোৰ অলপমান চৰ্দি নিচিনা লাগি আছে, সেয়েহে লৈ লৈছোঁ। আৰু এইফালে পইচা মায়ে দিছে, আৰু এইবিলাক দেখাই কৰি নিদিওঁ আৰু, মানে ফাইনেলি পেকিং হৈ গ'ল। আৰু এইফালে কি দিছা, আৰু সেয়া মায়ে গামোচাও দিছে, এতিয়া এডাল হেডফোন নিজৰ প্ৰয়োজনীয়, তাকে লৈ লৈছোঁ। গাইজ পেকিং হৈ গ'ল, এডাল ডাঙৰহে কথা আৰু দেই, বাপৰে বা চাওকচোন হৈ গ'ল। আৰু এতিয়া মই গা পা ধুওঁগৈ, ধুই পেলাই এখন ফ্ৰেছ হৈ ল'ম, গঠনিৰ পৰা হ'বই পৰা নাই। তাৰপিছত আৰু আজি আপোনালোকক লগ নাপাওঁ, একদম কাইলৈ ৰাতিপুৱা আপোনালোকক লগ পাম। চ' ভিডিঅ'টো চাই থাকিব, পূৰা ধামাকা হ'ব, চাই থাকিব। হেই গাইজ গুড মৰ্ণিং, আৰু একদম ৰেডি হৈ গ'লোঁ ওলাই গৈ পেলাই। এতিয়া 7টা বাজিবলৈ হ'লহি, আমাৰ 7:45 ট্ৰেইন আছে। এতিয়া যাওঁ, আমি বেবেজীয়ালৈকে যাম, তাকে যাওঁ। আৰু এতিয়া খাই কৰি ল'লোঁ, কিবা এটা খাই কৰি পেলাই যাওঁ। আৰু আপোনালোকক পূৰা দেখাই থাকিম কি হয় কি নহয়। চ' ভিডিঅ'টো শেষলৈকে চাই যাব, পূৰা ধামাকা হ'ব। যাবলৈ ওলালোঁ আৰু স্কুটিতে যাওঁ, এনেকৈ সেইফালে মাইহঁত বাই বাই। বেবেজীয়া আহি পেলাই পালোঁ, গোটেইখিনি পাই গ'লহি। আৰু ছাৰো আছে সেইফালে, তাতে আছে। আৰু এইটো আমাৰ কোনো কলেজ ট্ৰিপ নহয়, এইটো পাৰ্চনেল ট্ৰিপ হয়, কৈ দিছোঁ। আৰু তাকে ছাৰ সেইফালে আছে, ছাৰক দেখাই দিম বাৰু। এতিয়া আমাৰ ট্ৰেইন আহিব, এতিয়া যাম। আৰু আমি ট্ৰেইনত উঠি গ'লোঁ, আৰু চিট নাই, পাপাই যেনে তেনে এটা চিট ৰাখিলে, মিনিং মই কোচত লৈছোঁ, আৰু বাকীগাল থিয়হি আছে, চব উপায় নাই। আৰু সেয়া একদম গুৱাহাটীত গৈ লগ পাম। আমি এতিয়া ভাত পানী খাই গৈ পেলাই আহিছোঁ। এতিয়া আমাৰ ট্ৰেইন আছে 12:30 বজাত, আহিছোঁ। আৰু এতিয়া যাম। আৰু নাই নকৰে কভাৰ। কেনেকুৱা গৰম, বাপৰে বা কেনেকুৱা গৰম, কেনেকুৱা বহুত সিজি গৈছে একদম। ট্ৰেইনত উঠি গ'লোঁ, 12:30 ট্ৰেইন চলিব। আৰু কিন্তু ক'ত যাম মই এতিয়ালৈকে কোৱা নাই, ক'ম আৰু পামগৈ, তেতিয়া ক'মগৈ। আৰু আপোনালোকে দেখি গৈ আছোঁ, পূৰা খাই কৈ পূৰা এনজয় কৰি গান বজি আছে। জানো ছোৱালী চাবলৈ গৈ আছোঁ। নামটো কৈ দিয়া আকৌ, বৰযাত্ৰী গৈছোঁ, বৰযাত্ৰী। এতিয়া তিয়ঁহ খাই আছোঁ, ঘৰত কিন্তু জতাই দিলেও নাখাওঁ, ইয়াত একদম তিয়ঁহ চবেই পূৰা খাই আছে। আৰু সেইফালে আন্ধাৰ হ'ব। আৰু জাষ্ট ট্ৰেইনৰ পৰা নামিছোঁ, আৰু বহুত লেট হ'ল আজি। ট্ৰেইন একদম ভাগৰে জুগৰে, মানে গা চা কিবা কৰি গৈছিলে ন, বহুত ট্ৰেইন লেট। এতিয়া আমি NJPত নামিছোঁ, আৰু ইয়াৰ পৰা আমি আকৌ গাড়ী ভাড়া কৰি যাম, কিন্তু ক'ত যামতো কোৱাই নাই, ক'ম বাৰু, চাই থাকিব। ঠিক কৰিছে, ছোৱালীখিনিৰ কাৰণে ল'ৰাখিনি বেলেগ, আমি এতিয়া যাওঁ। গতি নাই। আৰু ছাৰ 10টা বাজিছে ৰাতি, আমি এতিয়া ব্লক হোটেলত ভাত খাবলৈ সোমাইছোঁ। গোটেইখিনি বহি আছে, ভাত দিয়াই নাই। আৰু আহিব
একদম টোপনি টোপনি ধৰি গৈছেগৈ মানে আৰু তাৰ পাংগ পালেও এতিয়া আছে আৰু 2 ঘণ্টামান আছে আৰু এয়া চাওকচোন ৰাতি ভিউটো ইমান ধুনীয়া লাগিছে যেন কিবা সৰু বস্তু এটাই জিলিকি আছে চাওকচোন বহুত ভাল লাগিছে দেই এতিয়া 1টা বাজিছে ৰাতি কোনোমতে ৰুম পালোহি বহুত কষ্টৰ ফলত মোৰ মুখখন নেদেখা একদম গতি চতি নাই গা পা ধুই কৰি ল'লোঁ নাচাব আৰু আমাৰ বিচনাখন চাওক আমি কেনেকৈ পাৰি লৈছোঁ এয়া ব্লেংকেটখনকৈ পাৰি লৈছোঁ নহ'লে উপায় নাই মানে বিচনাৰ গতি নাই বিচনা চাদৰৰ মানে সেইকাৰণে উপায় নাই আৰু এইফালে টিভিটো অন কৰিছে মই এনেই টিভিয়ে চাওঁ মানে তাও ঠিক নাই কি কৰিম আৰু গাইছ কাইলৈহে লগ পাম আপোনালোকক দেই